হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি যিহেতু মাঘৰ 1 তাৰিখ, আমি যাম এই দৰং জিলাৰ ডিপিলা গাঁৱত অৱস্থিত ঐতিহ্যমণ্ডিত খতৰা সত্ৰত। গতিকে আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকিব। তেনেহ'লে বলকচোন আমি খতৰা সত্ৰৰ পৰা আহোঁ। গাইজ, আমি সপৰিয়াল আহিছোঁ। মা দেউতা ঘৰত আছে। আমি এইকেইজন আহিছোঁ বাৰু। কেমেৰামেন ফকাছ কৰোঁ। মোৰ ৱাইফ আহিছে, মোৰ বাচ্ছা মনু আহিছে, তাৰপিছত গাঁৱৰ ওচৰৰে দুজনী চিষ্টাৰ আহিছে। গতিকে আমি সকলো একেলগে আহি আছোঁ আৰু এইফালে চিষ্টাৰ। গতিকে আমি গোটেইকেইজনে দৰঙৰ 450 বছৰ গৰকা ঐতিহ্যমণ্ডিত খতৰা সত্ৰলৈ গৈ আছোঁ। আমি এতিয়া খতৰা মন্দিৰ গৈ আছো। আমাৰ মানে ৰাইজসকলে কিবা কয় নেকি? কিবা কবা? ভক্তপান ৰাইজ কিবা কবা? কিবা লাজতে একেবাৰে ক'ত সোমাম ক'ত নোসোমাম হৈ গৈছে। ৰাইজ কি হ'ব? আহি খতৰা সত্ৰ পাই গ'লোঁ। মই আপোনালোকক দেখাই আছোঁ বাৰু। প্ৰথমে আমি থকীৰ যোগাৰখিনি লৈ লওঁ বাৰু। পালোঁ, গাড়ীখন পাৰ্কিং কৰিলোঁ। মোৰ ৱাইফ, মোৰ মনু, আজি ফাৰ্ষ্ট টাইম বাহিৰত ওলাই লৈ আহিছোঁ। এই বৰ্তমান 3.5 মাহ চলি আছে। আজি ফাৰ্ষ্ট মন্দিৰলৈ লৈ আহিছোঁ। আপোনালোকে চাই থাকিছোঁ। মই মন্দিৰৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। খতৰা সত্ৰ মই আপোনালোকক বেক কেমেৰাৰে গোটেইখিনি পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছোঁ। তোৰণখনৰ ঠিক কাষতে আপোনালোকে লগ পাব বজৰংবলীক। সকলোৱে পূজা অৰ্চনা কৰি আছে। আমিও তাৰে ব্যতিক্ৰম নহ'লোঁ। (1568 খ্ৰীষ্টাব্দত দৰং জিলাৰ অন্তৰ্গত এই ডিপিলা গাঁৱত লেচা-কণীয়া গোবিন্দ আতাই এই খতৰা সত্ৰখনৰ প্ৰতিষ্ঠা কৰিছিল। গোবিন্দ আতা আছিল মাধৱদেৱৰ অন্যতম শিষ্য। তেওঁৰ ঘৰ আছিল লেচা-কণীয়া গাঁৱত। তেওঁ মাধৱদেৱৰ আজ্ঞা অনুসৰি বৰপেটাৰ বিভিন্ন ঠাইত সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল আৰু তেওঁৱেই এই দৰং ডিষ্ট্ৰিক্টত আহি এই খতৰা সত্ৰখনৰ স্থাপন কৰিছিল। আৰু তেওঁৱেই মানে গোবিন্দ আতাই এই খতৰা সত্ৰৰ মুখ্য অনুষ্ঠান পাছেতি আৰু দধিমথন অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰে। এই পাছেতি উৎসৱটি ভাদৰ আহিনৰ সংক্ৰান্তিত প্ৰতি বছৰে 4-5 দিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই পাছেতি মহোৎসৱলৈ অগণন ভক্তৰ সোঁত বয়।
বলকচোন আমি অলপ ভিতৰৰ পৰিৱেশটো চাওঁ। খুব সুন্দৰ পৰিৱেশ। ভক্তপ্ৰাণ ৰাইজ নিজৰ নিজৰ আসন গ্ৰহণ কৰি বহি আছে। এই খতৰা সত্ৰ মূলতঃ বৈষ্ণৱ আদৰ্শত প্ৰতিষ্ঠিত যদিও ই ভক্তসকলৰ ক্ষেত্ৰত বিশেষ ধৰণৰ উদাৰ নীতি গ্ৰহণ কৰি আহিছে। প্ৰতিষ্ঠা কালৰ পৰাই খতৰা সত্ৰ সম্পূৰ্ণ গণতান্ত্ৰিক পদ্ধতিৰে পৰিচালিত। সেয়ে এই সত্ৰত কোনো ধৰণৰ সত্ৰাধিকাৰ নাথাকে। শান্ত, শৈৱ, বৈষ্ণৱ আৰু গণপত্য সকলো শ্ৰেণীৰ ভক্তই খতৰা সত্ৰ দৰ্শন কৰি ঐক্য আৰু সংহতিৰ বাহক হিচাপে মান্যতা প্ৰদান কৰি আহিছে। সমান্তৰালভাৱে মহিলাসকলেও খতৰা সত্ৰ দৰ্শন কৰাত কোনো ধৰণৰ বাধা-বাধকতা নাই। অসমীয়া সংহতিৰ বাহকস্বৰূপ জাতীয় উৎসৱ বিহু খতৰা সত্ৰত পালিত পৰ্বসমূহৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। ৰঙালী বিহু, ভোগালী বিহু এই সত্ৰত বিশেষভাৱে আয়োজিত নাম প্ৰসংগ আদি ধৰ্মীয় আচাৰ-নীতিৰে পালন কৰা হয়। এইফালে প্ৰসাদ জমা লৈ থকাৰ দৃশ্য, এইফালে গুৰু আসন আৰু গুৰু আসনৰ পিছতে মূল মণিকূটটো। মন্দিৰটোৰ কাষতে লাগি আছে এটা সুন্দৰ পুখুৰী। মই আপোনালোকক পুখুৰীটো দেখাইছোঁ। এয়া এই পুখুৰীটোত বিভিন্ন প্ৰজাতিৰ মাছ আৰু ডাঙৰ ডাঙৰ কাছ আছে। দাদা কি কাছ এতিয়া নলয় নেকি? অঁ আচ্ছা, ঠাণ্ডাৰ কাৰণে অহা নাই ন? মানে ঠাণ্ডাৰ কাৰণে ইহঁতে অহা নাই, অলপ ৰ'দটো ওলালে আহিব। এইটো হৈছে মন্দিৰৰ কাষৰ বাহিৰৰ পৰিৱেশ। সত্ৰৰ নিত্য নৈমিত্তিক ধৰ্মীয় আচাৰ নীতি যথাবিহিতভাৱে পালন কৰি অহাৰ উপৰিও সত্ৰত বিভিন্ন সময়ত তিথি পৰ্ব আৰু অন্যান্য উৎসৱসমূহ পৰম্পৰাগতভাৱে পালন কৰা হয়। উৎসৱসমূহৰ ভিতৰত আমাৰ জাতীয় উৎসৱ বিহু, গুৰুসকলৰ তিৰুভাৱ তিথি, জন্মাষ্টমী, নান্দু উৎসৱ আৰু ফাকুৱা দৌল উৎসৱ ইত্যাদি ইত্যাদি। সাধাৰণতে সত্ৰত তিথি পৰ্বসমূহ কীৰ্তন ঘৰৰ গুৰু আসনৰ সন্মুখত কৰা হয় যদিও কিছুমান অনুষ্ঠান এই গুৰুগৃহতো কৰা হয়। আধ্যাত্মিক মহিমা আৰু সাংস্কৃতিক গৰিমাৰে এই সত্ৰই 1500 শতিকাৰ পৰাই এক বিশেষ সুকীয়া মৰ্যাদা বহন কৰি আহিছে। ইতিমধ্যে এই খতৰা সত্ৰই জাউতিযুগীয়া 450 বছৰ অতিক্ৰম কৰিছে। যোৱা 2020 বৰ্ষৰ 13, 14 আৰু 15 মাৰ্চৰ তিনিদিনীয়া কাৰ্যসূচীৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে 450 বছৰীয়া জন্ম জয়ন্তী উৎসৱটি পালন হৈ যায়। আমি এতিয়া মন্দিৰৰ ভিতৰত বহি আছোঁ। এতিয়া প্ৰসাদ দিব, সকলোৱে এনেকৈ লাইন পাতি বহি আছে। মই মানে বেক কেমেৰা দি দেখাই আছোঁ। গতিকে বহুত মানুহ হৈছে আৰু মাঘৰ 1 তাৰিখ বুলিয়ে নহয়, প্ৰত্যেক দিনাই এনেকৈ ভক্তপ্ৰাণ ৰাইজ আহি এই খতৰা সত্ৰত ভিৰ কৰেহি। প্ৰসাদ বিতৰণ হৈ আছে।
সদৌ এই সত্ৰখন দৰং জিলাৰ এক সমন্বয় ক্ষেত্ৰ হৈ থাকক তাৰে কামনা কৰিছোঁ। ঐ নাজানি কি হ'লে উঠ হ'ল দেৰি হ'ল। গাইছ আমি পূজা অৰ্চনা কৰিলোঁ, প্ৰসাদো অলপ ল'লোঁ, এতিয়া ঘৰত যাব ওলাইছোঁ। এইখিনি আছিল ভিডিঅ'টো। যদি চাই ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।